মৃত ছাত্ৰ মাক্ৰিম মেকেট আৰু ৰোহিত বাহাদুৰ চেত্ৰীলৈ শ্ৰদ্ধাঞ্জলি। দুই মৃত ছাত্ৰৰ প্ৰতিচ্ছবিৰ সন্মুখত মম জ্বলাই ট্ৰিপল জেম স্কুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। তিনিচুকীয়া জিলা শদিয়া আৰু লেখাপানীত দুজনকৈ ছাত্ৰৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। দুই ছাত্ৰৰ নৃশংস হত্যাকাণ্ডক গৰিহণা দি আজি মাঘ্ৰিটাৰ কেটেটংস্থিত ট্ৰিপল জেম স্কুলত মৃত মাক্ৰিম মেকেট আৰু ৰোহিত বাহাদুৰ চেত্ৰীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখ্য যে ৰোহিত বাহাদুৰ চেত্ৰীক অপহৰণ কৰি হত্যা কৰাৰ বিপৰীতে মাক্ৰিম মেকেটৰ মৃতদেহ স্কুলৰ হোষ্টেলত 1 আগষ্টত এক ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হৈছিল। ট্ৰিপল জেম স্কুল কৰ্তৃপক্ষই আজি মৃত দুই ছাত্ৰৰ বাবে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। মৃত মাক্ৰিম মেকেট আৰু ৰোহিত বাহাদুৰ চেত্ৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত মম প্ৰজ্বলিত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এতিয়া আপোনাৰ চহৰ মাৰ্ঘেটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন। মাৰ্ঘেটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ। যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা। আজি ক্ৰয় কৰক আপোনাৰ মন পচন্দৰ ইলেক্ট্ৰনিক বাহনখন। আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176। নম্বৰটো আকৌ কৈছোঁ 7002089176। উক্ত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাৰ লগতে স্থানীয় বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অতি দুখজনকভাৱে ক'ব বিচাৰিছোঁ যে আজি আমাৰ মাজৰ পৰা দুজনকৈ ছাত্ৰ হেৰাই যাবলগীয়া হৈছে আৰু যিটো ঘটনাই মানে সমগ্ৰ অসম জোকাৰি গৈছে। গতিকে মই ভাবোঁ যিটো ঘটনা হৈ গৈছে এই ঘটনা যেন পুনৰ সমগ্ৰ দেশতেই নহওক আৰু তেনেকুৱা যেন নহওক তাৰ কামনাৰে আমি তেওঁলোকক আজি আমাৰ স্কুলৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ। গতিকে আৰু পুনৰাই যেন এই ঘটনা যেন নহওক তাৰে আমি আশা কৰিছোঁ আৰু তেওঁলোকৰ আত্মাই সদ্গতি লাভ কৰক তাৰ কামনাৰে আমি প্ৰাৰ্থনা জনাইছোঁ। Really, it is a very, very sad and muddy day for us and for the students that 2 of the teenagers has died. How it is died, it is a great conspiracy. We cannot say exactly. But one thing is that we can do nothing regarding this matter. We can just bear our only condolence from the Triple Jump School's family, the students, teachers makes a condolence today on dated 3rd August 2024, and we hope God will set them in heaven. Thank you.